হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল, আমাৰো ভাল। তো বতৰৰ ফল, ইমান দিনৰ পৰা আম খাম বুলি ভাবি আছিলোঁ। সকলোৱে খাই আছে, মোৰ খাবলৈ মন গৈ আছিলে। আম বিচাৰি পোৱা নাছিলোঁ, টেঙা আম বিচাৰি পোৱা নাছিলোঁ। মানে আমাৰ গছৰ মিঠা আমহে যে, মিঠা আম খাই ভাল নালাগে যিহেতুকে টেঙা আম কেইটামান আনি দিছে মায়ে। তাৰপিছতে ইয়াতে ঘৰৰ পৰা কেঁচা আম দুটা ছিগি লৈছোঁ। এতিয়া ধুনীয়াকৈ ৰুকি মেলি খাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব দেই। আৰু কোনে কোনে আম এনেকৈ ৰুকি খাই ভাল পায় জনাবচোন। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইয়া টেঙা ইফালে এয়া কটাৰী লৈছোঁ। এয়া কলগছৰ পৰা এয়া কলপাত কাটিম এতিয়া। কলপাতত টেঙা খোৱা মজাই বেলেগ। বলক। তো এইফালে এয়া চাওক, কলপাত কাটি আনিলোঁ। এই আম কাটি আছে। এইয়া চাওক আম, এয়া এইফালে এয়া বৌ, মিতালী বৌ। টেঙা খাবলৈ এয়া চাহ পাত কাটিছোঁ। নেমু পাত দিলে হেনো পেটৰ প্ৰব্লেম নহয় হেনো। আম টেঙাত নেমু পাত দি খাব লাগে হেনো। বাকী কি আৰু নাজানো, কিন্তু আমাৰ মাহঁতে দি খায় এনেকৈ। এতিয়া এইকেইটা পাত লৈছোঁ, টেঙাখিনিত দি কেনে খাম। তো এইফালে এয়া আকৌ নৰসিংহ পাত লাগি আছে। এয়া চাওক, গুটি লাগিছে, নৰসিংহ গুটি। এয়া ভাল হ'ব। এইফালে আমাৰ ছোৱালী শুই উঠাৰ পাছত অলপ কান্দিছিলে, এতিয়া মনটো ভাল হৈছেগৈ। এয়া আইতাকক বোলে মেকআপ কৰি দিছে। কেনেকৈ লাগিছে বৌ? ধুনীয়া লাগিছে আকৌ। এয়া আমাৰ বৌয়ে ষ্টাৰ্ট কৰি দিলে, যিহেতুকে মোৰো জিভা পানী পৰিয়ে আছে, ময়ো খাই লওঁ। এইফালে চাওক, সেয়া টেঙা লৈ আহি শিলৰ ওপৰলৈ আহিছোঁ। এতিয়া শিলৰ ওপৰত বহি বহি টেঙা খাম। চাওক, এয়া চাওক, জুলপি খাইছোঁ। ৱাও, কি টেষ্টি। এপাহ কলুৱা খাই দিছোঁ আজি। ইমান দিনৰ পৰা খাম বুলি খাবলৈ পোৱা নাছিলোঁ। মই টেঙা খাই বহুত ভাল পাওঁ। আৰু আপোনালোকে কোনে কোনে টেঙা খাই ভাল পায় প্লিজ কমেণ্ট কৰি জনাব দেই। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন। মোৰ চেনেলটো যদি কোনোবাই ছাবস্ক্ৰাইব কৰি দিয়া নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই, আৰু লাইক এটা কৰি দিব। তো ভিডিঅ'টো আজিলৈ এইখিনিতে সমাপ্ত কৰোঁ। বাই বাই। পাছত এইয়া চেলেকি খাইছোঁ, লাজ নিদিব আকৌ দেই, ধুনীয়া লাগিছে খাই।